हेलो गाइस সকলে কেনে খবৰ আশা কৰো নিশ্চয় ভালে মই উন্নত ব্লগলৈ আপোনালোক স্বাগতম জনাইছো তো গাইস আজি মেলা চলি আছে দুপাদিবিত তো গাইস তাকে মেলা চাব যাইছো আৰু গায়ক আছে গাইস সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে তো তাকে আপোনালোকক মই দেখাম বুলি ভাবিছো তো ভিডিও চাই থাকক আৰু সৰু বাবু হুনো আছে বাবু যাবি না বাবু হা বাবু যাবি না তো গাইস বাবু না যে হেন মেলা কৰিলো মই যাম আগলাই আৰু মোৰ লগত আছে বেলেগ গাইস দেখাইছো মই এটা মোৰ লগত টিম মেম্বাৰ আছে গাইস একদম लास्ट करे गाइस कैमरा दिखाओ तो गाइस मैं कैमरा ना दिखाओ तो गाइस मौका साइड दिखाओ आपन लोगे हातत खाइलो मोबाइल से हातत লৈ গলো ইটা গোলাক ফাংশন সবা যাও গোলাক 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 চলো গাড়ি ছেড়ে আই বালাক আগো আগো তো গাইস গাড়ি ছেড়ে বহি ললো আপাসি আপিসি নহয় দে আপাসি গাইস গোলাক তো গাইস গোটে কথা ৰেডি হৈ গল আইছে হে আছে আৰু কথা আছে এটা গাইস ফোন কথা পাতি আছে বাদ দি নহক গোটে কথা আই বেলো তো চলো ইটা এটা আহিব আছে কাৰণে ই আহিলক যাই লওক এটা ৰখিলো গাইছ এতিয়া অলপ গাইছ নামকেইটা নকওঁ দিয়ক মানে একদম নামকেইটা ক'লে গাইছ মোক কিয় দেখাবলৈ কাৰণ গাইছ একদম কেমেৰাটো ফেলাছ কৰে তো গাইছ মই কেমেৰাতে কেনে অলপ এনেই আৰু নামাংকে খোলাকৈ হ'লেও দেখি দিছোঁ তো গাইছ বাকী এনে যাওক এতিয়া নহয় গাইছ আহিলক তাত আহিছোঁ সিখন গাড়ী মানুহ হৈছে গাইছ মানুহ হৈছে 5টা বাইক হৈছে 2খন তো চলো ইটা এখান কি গাড়ি গাইস একদম দুর্বল গাড়ি হলেও চলবে স্টার্ট বন্ধ হয়েছে রাখা আমার ভয় লাগে মিয়া তো গাইস গান গাল তো গাইস আমি তো 3টা বলো বলো চলো তো গাইস গেটখন পাই গেলো এখন গেট আর আমি এর ভিতরে যাম তো গাইস এনেকৈ যাম তো লিখা আছে কিবা বাণিজ্য মেলা বুলি তো গাইস বাণিজ্য মেলা বলক নহলে তো এর গাইস বেছি দুজন একদম ঠাণ্ডা গাইছে তুই ডাঙৰ কথা পুৰা লাজ্জা আৰম্ভ কৰিছে গাইস এই আগলৈকে চাওক গাইস পইচা অলপ খৰচ কৰছি নকৰা নহয় চৰকাৰৰ পৰা লাগ দিছে চাওক গাইস এনেকৈ তিনটা যাইছো এখন বাইক ঠিক আছে এখন মাৰি গৈছে গাইস এই দেখক ঠাণ্ডা গাইছে একদম ঠাণ্ডা কোহলি চাওক বাৰু মই দেখুৱাই দিছোঁ আপোনালোকক চাওক কোহলি চাওক চাৰিওফালে এইফালে গাইছ কোহলি চাওক এই ঠেকছা তো গাইছ আমাৰ টিম মেম্বাৰকে তাকক গেল বা গেল গাইছ ৰাস্তাটো চাওক ফাইনেলি পালোঁ আহি এই আমাৰ গাড়ী ধুনীয়াকৈ পাৰ্কিঙত লগাই দিব এতিয়া দিয়ক আৰু এইফালে চাওক আৰু গাইছ এইফালে যাদু চলি আছে পুৰা ঠাণ্ডা গাইছ একদমেই মানুহ নোহোৱা নহয় গাইছ মানুহ অলপ হৈছে তো মানুহ হৈছে কিছু সিদিনাখনো আছিলে গাইছ মানুহ একদমেই নাছিলে গাইছ আজি মানুহ অলপ হৈছে এইফালে চলিছে যাদু এইফালে কিবা সৰু ল'ৰা হৈছে চাৰ্কাছ আৰু এইফালে গাইছ প্ৰগ্ৰেম চলিছে কোহলি চাওক গাইছ কোহলি একদম আৰু গাইছ টিম মেম্বাৰ কেইটা আমাৰ আগে যাই আছে পুৰা আৰু মই পাছে পাছে গাইছ ভিডিঅ' বনাইছে আহিছোঁ গাইছ আহিব বেছি টাইম হোৱাই নাই আমার টিম মেম্বার হেরালে গাইস টিম মেম্বার হলাইছে গাইস তো ফোন মারিলেও গাইস কৰিছে তেজখন এনেকুৱাকে সজাইছে চাওক ফুলাম গামোচাৰে সংবৰ্ধনা জনাবলৈ এনেকৈ দোকান চোকান আছে এনেকৈ চাওক আৰু গাইছ এইফালে যাদু চলিছে পুৰা একদম গান বজাইছে গান বাজনা এটা বস্তু আমি এতিয়া সজাগ খবৰ হল যদি আমাৰ মাৰে গাইস সন্তান সকল আপোনালোকে বুজি পাইছে না নাই নাজানো যদি আমি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰোঁ তেতিয়া কাকন চকন দিয়া হৈ গ'ল এতিয়া নাচিব দি আছে মই আপোনালোকক দেখাই দিছোঁ এতিয়া গান বাজনা একো নাই হ'লেও মই আপোনাক দেখাই দিছোঁ চাওক যন্ত্ৰ মোৰ তৈয়াৰ কৰি আছে ধুনীয়াকৈ দাদাসকলে তো আৰু গাইছ এইবাৰ চাউণ্ড ছিষ্টেম ভাল লাগিছে চাওক হাইলো পুৰা বেছিকৈ আছে আৰু লাইনাৰীও আছে গাইছ চাওক গাইছ মই ডেন্স কৰা আপোনালোকক নেদেখাওঁ কাৰণ দেখালে গান বাজনা আহিলে কপিৰাইট আহিব তো মই গায়ক উঠিলে গাইছ আপোনালোকক দেখাম সেইটো অৰিজিনেল গান নহয় যিহেতুকে সেইটো মই দেখুৱাব পাৰিম আৰু এইটো দেখিলে কপিৰাইট আহিব সেইকাৰণে গাইছ এইটো আপোনালোকক দেখুওৱা নাই ধুনীয়াকৈ ডেন্স কৰি আছে 3টা 4টা দিব তাৰপিছত গাইছ ডাইৰেক্ট তো গাইছ গায়ক কোনি আহিব মই ক'ব গাইছ আপোনালোকক আমন্ত্ৰণ জনাম তো গাইছ গায়ক কোনি আহিব নাই নামটো কৈ আছে গাইছ হাজৰ থাকিব লাগে আসিয়াৰ আবেগমৰ্দ সেইকাৰণে মই আপোনালোকক ভালকৈ ক'ব পৰা নাই তো গাইছ যিয়ে নহওক গায়কটো আপোনালোক দেখাম মই আপোনালোক চাই থাকিব এখন চৰত দুটা বহি আছোঁ গাইছ চেয়াৰৰ ইমান অভাৱ গাইছ আছে গাইছ ছোৱালীৰ ফালে বেছিকৈ চেয়াৰ আছে আমাৰ ফালে নাই তো যি নহওক এখন পাইছোঁ আৰু টিকেট গাইছ ভাল পালোঁ হয় তো বাকী যি নহওক চাই দিয়ক দুটা হেভি দি আছে গাইছ আৰু কিমান বা হেৰি নাজানো 1 ঘণ্টা হ'লে 1 ঘণ্টা গাইছ 1 ঘণ্টা ৰাখিলোঁ আপোনালোকক
ওপৰৰ পৰা গাইছ কি বেয়া কৰি আছে গম নাপাওঁ দিয়ক আৰু সেই ঘণ্টা বা ৰখা লাগে চাওক সেই মিলি আছে গাইছ ঘৰতে মিলিয়ন বাবাৰী গাইছে এইগিলা বস্তু আৰু মই সেই এপইণ্টমেণ্ট লেটাৰটো লৈ পেলাই মই আকৌ নেক্সট ডে মই গুৱাহাটীলৈ গৈছিলোঁ কমিশ্যনাৰ অফিচত তাতে যাই পেলাই কৈছিলোঁ যে মই দি দিলে আপোনালোকে সেইটোতো মোৰ ঘৰৰ ওচৰত মই চাকৰিটো নকৰোঁ নহয় তেওঁলোকে মই আহি জইন কৰিলোঁ এনেকুৱা এটা মিউজিকমেন আহিছে 2002 মাৰ্চৰ 1 তাৰিখ মই বিয়াগছি হস্পিটেলত মই জইন কৰিছিলোঁ আৰু মোক জইন কৰাইছিলে দীপক বৈশ্য ৰমেশ বৈশ্য আৰু বহুত কেইজন আছে তিনিজনৰ অৰিহণাটো মোৰ এইমাত্ৰ যে দেখা যোৱা এইটো গাইছ ছিংগাৰ নহয় এনেই আপোনালোক মই দেখা এটা ক্লিপ দেখুৱাই দিছোঁ এইটো ছিংগাৰ নহয় গাইছ ত' এতিয়াহে আহিব চাগে আপোনালোক দেখুৱাই গায়ক আহিছে একটু জোরে বলতে হবে আমি ডুবা ডুবি রসগোল্লা আমি क्या बात है दिख दिखे तो অনেক সুন্দর আচ্ছা সামনে থেকে একটু শুনবা আমি ও বাইরে মাটনি দিতে কি বলছে তোমরা এখানে এত সুন্দর সুন্দর কাকু একটু বলবে তুমি বলবে क्या बात আমি ডুবা ডুবি রসগোল্লা আমি ডুবা ডুবি রসগোল্লা তাতে প্ৰগ্ৰেম চলি আছে অলপ আমি চাইড লাগি ওলাই আহিলোঁ তো গাইছ বহুত এনজয় গাইছ মই যিমান কওঁ কমেই হৈ গাইছ চাওক না কেনেকৈ নাচাইছে গাইছ পুৰা ফালি দিছে তো গাইছ পুৰা একদম ফালি দিছে ডেন্স কৰি চাওক মানুহ একদম ঠিক আছে আমি একটু গাইব দেওয়ার জন্য বাট তার আগে একটু ভোজপুরি গান গাইব তো তার জন্য আমি গাইব দু চার লাইন একদম
গাইছ ফাইনেলি ফাংচন চাংচন চেছ হৈ গ'ল একদম কুঁৱলী চাওক না গাইছ কি কুঁৱলী একদম আৰু গোটেইকেইটা আমি টিম মেম্বাৰ লগাইছোঁ আমাৰ পৰা গতিকে বেছি দূৰ জেগা নহয় আমি খোজকাঢ়িয়ে যাম তো গাইছ গোটেইকেইটা লগাইছোঁ এতিয়া বলক ঘৰত যাই ঘৰত লৈ যাই লওঁ ভিডিঅ'টো চাগে বহুত দীঘলীয়া হৈছে আপোনালোকে চাইছে আমনি পাইছে চাগে ন তো গাইছ যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে নহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুন গৈছে ছাবস্ক্ৰাইব এটা কৰি দিব তো গাইছ ঘৰত যাই দিয়ক বহুত ঠাণ্ডা একদম কুঁৱলী চাওক গাইছ চাৰিওফালে দেখিছে গাইছ কুঁৱলী একদম বহুত বেছি কুঁৱলী দিছে তো এতিয়া ঘৰত বহুত ঠাণ্ডা লাগিছে গাইছ টুপি চুপি পিন্ধি লওঁ গাইছ বলক